ঘনশ্যাম দাস নৱচৰণীয়া কোনো ফেক্টৰ নহয়। নৱচৰণীয়া ইলেকশ্যন খেলিবও নোৱাৰে। ঘনশ্যামে কিহৰ বাবে GSP কৰি আছিল নৱচৰণীয়াৰ কাৰণে। এতিয়া নৱচৰণীয়া ইলেকশ্যন খেলিব নোৱাৰে। তাৰ চাৰ্টিফিকেটটো কেঞ্চেল ফাইনালি হাইকোৰ্টে কৰি দিলে। আৰু ঘনশ্যাম দাসে এলায়েন্সৰ ধৰ্মটো পালন নকৰিলে। মানুহজনকতো ভাল পাইছিল, ময়ো বাৰে বাৰে কৈছিলোঁ আপুনি এলায়েন্সৰ ধৰ্মটো মানে পালন কৰক। প্ৰমোদ বড়োও আলোচনা কৰিছিল, কিন্তু এই এলায়েন্সৰ ধৰ্ম পালন নকৰে। তাৰপিছত কি নৱশৰণীয়াই খাই দিলে তাৰ যিটো ৰাজনৈতিক ভৱিষ্যতটো। কাৰণ নৱশৰণীয়া কেইদিনমান আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিলে যে GSP NDAৰ লগত নাই, এলায়েন্স নাই। তেনে ক্ষেত্ৰত তেখেতে NDA দ্বাৰাদি চলোৱা চৰকাৰত এজন EM হৈ থকাৰ কিবা মানে প্ৰাসংগিকতা বা নৈতিকতা নাথাকে। তাৰ কাৰণে সি বাদ গ'ল এতিয়া। কিন্তু ঘনশ্যাম দাস হিচাপে আমি ভাল পাইছিলোঁ মানুহজনক। কাম কৰা মানুহ আছিলে, খুব মানে কৰ্মী আছিলে মানুহজন। কিন্তু এতিয়া তেখেতসকলে নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে নিজে ঠিক কৰিব লাগিব। কালি খাম্পা বৰগোহাঁইয়ে কৈছে APPL দলে বড়ো জাতিৰ 20% ভোট লাভ কৰিব, অন্য জাতি জনগোষ্ঠীৰ ভোট লাভ। কিন্তু উল্টা কৈছে, সি উল্টা কৈছে 25% BPF পাব আৰু বাকীটো ইয়াতে মানে কি হয়তো 5.5 লাখ মান মানে বড়ো ভোট আছে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিত 14 লাখ ভোটৰ মাজত। আৰু এই ভিতৰত 4 লাখ মানৰ যদি ভোট হয়, 1 লাখ ভোটটো আমি বাহিৰত ৰাখিছোঁ, 3 লাখটো আমি পামেই। ঘনশ্যাম দাস নৱচৰণীয়া কোনো ফেক্টৰ নহয়। নৱচৰণীয়া ইলেকশ্যন খেলিবও নোৱাৰে। ঘনশ্যামে কিহৰ বাবে GSP কৰি আছিল নৱচৰণীয়াৰ কাৰণে। এতিয়া নৱচৰণীয়া ইলেকশ্যন খেলিব নোৱাৰে। তাৰ চাৰ্টিফিকেটটো কেঞ্চেল ফাইনালি হাইকোৰ্টে কৰি দিলে। আৰু ঘনশ্যাম দাসে এলায়েন্সৰ ধৰ্মটো পালন নকৰিলে। মানুহজনকতো ভাল পাইছিল, ময়ো বাৰে বাৰে কৈছিলোঁ আপুনি এলায়েন্সৰ ধৰ্মটো মানে পালন কৰক। প্ৰমোদ বড়োও আলোচনা কৰিছিল, কিন্তু এই এলায়েন্সৰ ধৰ্ম পালন নকৰে। তাৰপিছত কি নৱশৰণীয়াই খাই দিলে তাৰ যিটো ৰাজনৈতিক ভৱিষ্যতটো। কাৰণ নৱশৰণীয়া কেইদিনমান আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিলে যে GSP NDAৰ লগত নাই, এলায়েন্স নাই। তেনে ক্ষেত্ৰত তেখেতে NDA দ্বাৰাদি চলোৱা চৰকাৰত এজন EM হৈ থকাৰ কিবা মানে প্ৰাসংগিকতা বা নৈতিকতা নাথাকে। তাৰ কাৰণে সি বাদ গ'ল এতিয়া। কিন্তু ঘনশ্যাম দাস হিচাপে আমি ভাল পাইছিলোঁ মানুহজনক। কাম কৰা মানুহ আছিলে, খুব মানে কৰ্মী আছিলে মানুহজন। কিন্তু এতিয়া তেখেতসকলে নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে নিজে ঠিক কৰিব লাগিব। কালি খাম্পা বৰগোহাঁইয়ে কৈছে APPL দলে বড়ো জাতিৰ 20% ভোট লাভ কৰিব, অন্য জাতি জনগোষ্ঠীৰ ভোট লাভ। কিন্তু উল্টা কৈছে, সি উল্টা কৈছে 25% BPF পাব আৰু বাকীটো ইয়াতে মানে কি হয়তো 5.5 লাখ মান মানে বড়ো ভোট আছে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিত 14 লাখ ভোটৰ মাজত। আৰু এই ভিতৰত 4 লাখ মানৰ যদি ভোট হয়, 1 লাখ ভোটটো আমি বাহিৰত ৰাখিছোঁ।